বৰ্তমান যিসকলৰ অসুবিধা হৈছে আমি ডিজাস্টাৰ মেনেজমেণ্টৰ তৰফৰ পৰা তেওঁলোকক খোৱা বোৱা থকা শিবিৰটো আমি ঠিক কৰি দিছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টে আমি এক্সিডেণ্টেল ডেথ হ'লে 2 লাখ টকা আমি পৰিয়ালটোক কিবা সকাহৰ কাৰণে দিওঁ। সেইটো আমি আজিৰ ভিতৰত মই ডিচিৰ যোগেদি তেওঁলোকৰ একাউণ্টত ডিছপাছ কৰিবৰ কাৰণে মই দিবলৈ এটা অনুৰোধ কৰিছোঁ আৰু এইটো হৈ যাব। এইটো আমি 48 ঘণ্টাৰ ভিতৰত দিব পাৰোঁ। আৰু যদি এক্সিডেণ্ট হৈছে কোনোবা মেডিকেলত আছে, আমি তেওঁলোককো 10,000কৈ আমি এককালীন সাহায্য আমি ডিজাস্টাৰ মেনেজমেণ্টত দিব পাৰোঁ। তো এইখিনি আমি সহায় কৰি হয়, তেওঁলোককো আমি নাম কৰি তেওঁলোকক অসুখ হৈছে বা দুখ পাইছে ভৰি হাতত তেওঁলোকক আমি 10,000কৈ আমাৰ বিভাগৰ পৰা আৰু GMDA হওক বা আৰু জাইকা হওক, তেওঁলোকেও এইখিনি অকণমান ৰিস্ক ল'ব লাগিব তেওঁলোকৰ পৰিয়ালখিনি চোৱা চিতাৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ ঘৰ দুৱাৰ ভাগিছে, কিন্তু আমি ডিজাস্টাৰ মেনেজমেণ্টে আমাৰ নেচাৰেল ক্লাইমিটি হ'লেহে আমি 1,20,000কৈ দিওঁ, কিবাকৈ দিওঁ। কিন্তু এনেকুৱা এক্সিডেণ্ট হ'লে আমি দিয়াৰ এইটো নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয় স্পেচিয়েল ফাণ্ড আছে আমাৰ, আমি তেওঁৰ পৰা আমি এই ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ নাম পালে আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰি আমি তেওঁলোকক আমি ঘৰ দুৱাৰ নিৰ্মাণৰ কাৰণে আৰ্থিক সাহায্য আমি দিব পৰা ব্যৱস্থা আছে। এইটো মুখ্যমন্ত্ৰী মহোদয় আমি ক'ৰবাত যোৱাবাৰ তেনেকুৱা আমি 1 লাখকৈ দিছিলোঁ প্ৰতিটো পৰিয়ালক। যেনেকৈ আমি যোৰহাটত আমি দিছোঁ, এনেকুৱা ধৰণে যেতিয়া জুই লাইটেনিং হৈছিলে তাতে এনেকুৱা ধৰণৰ। গতিকে এইখিনি আমি বিভাগে যেনেধৰণে সহায় কৰিব লাগে দুৰ্গত ৰাইজক আমি সহায় কৰি আছোঁ। আৰু আমি ভাবিছোঁ বিভাগীয় আমাৰ ইয়াতে DPO মানে ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰ লাগি আছে, ফিল্ড অফিচাৰ আৰু DC ৰাতি আহি খবৰ লৈছে আৰু আমাৰ মন্ত্ৰীসকলো আহিছে। কিন্তু আমি যাতে কোনো ধৰণৰ এই পৰিয়ালটো ঘৰলৈ নোযোৱালৈকে তেওঁলোক ঘূৰি নোযোৱালৈকে আমি ইয়াতে ৰাখিম। যিমান দিন নাথাকক লাগে খোৱা বোৱা সকলো দায়িত্ব আমাৰ ডিজাস্টাৰ মেনেজমেণ্টে দি থাকিব। আৰু ঘৰ নিৰ্মাণ কৰা বা আৰ্থিক সাহায্যটো এইটো আমি মাননীয় মুখ্যমন্ত্ৰী এতিয়া যিহেতু আজি নাই তেখেত, কালি গুৱাহাটী দিল্লীত এটা জৰুৰী কামত গৈছে, অহাৰ লগে লগে আমি কথা পাতিম। আৰু GMDA মাননীয় মন্ত্ৰী অচ্যুত সিংহল ডাঙৰীয়াৰ কথাটো গুৰুত্ব সহকাৰে লৈছে। আৰু মেইন কথা হ'ল যে আমি এই পাইপটো আৰু যাতে পুনৰ ঘটিব নোৱাৰে এনেকুৱা ঘটনা। যোৱা বছৰ এটা ঘটনা ঘটিছে বুলি ইয়াতে ৰাইজে কৈছে, আমি এইটো চিৰিয়াছলি লৈছোঁ মেটাৰটো আমি। আৰু এইটো যি টেকনিকেলি এক্সপাৰ্টসকলে এইটো যেনেধৰণে ৰিপৰ্ট দিব তেনেধৰণেই আমি এইটো আকৌ পুনৰ ৰিপেয়াৰিং কৰাটো কৰি ৰাইজক এই পানীটো জৰুৰী আছে, ইয়াত পানীটো কাৰণে ৰাইজক খুৱাব লাগিব। কিন্তু এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিলেতো ৰাইজে নিশ্চয় ক'বই কথাখিনি। ৰাইজৰ মনত শংকা আছে, এই শংকা দূৰ কৰিবলৈ হ'লে আমি আমাৰ ডিপাৰ্টমেণ্টৰ এক্সট্ৰা ইঞ্জিনিয়াৰসকল বা তেওঁলোকে বিভাগীয় আমাৰ DC হওক বা আমাৰ গোটেইখিনিয়ে মানে ৰাইজক শংকা দূৰ কৰিব লাগিব তেওঁলোকক। আৰু ইয়াত যেতিয়া এই থিকনেছ হওক বা এই তেওঁৰ কামখিনি যেনেধৰণে ৰিপেয়াৰিং কৰিছিলে ৱেল্ডিংটো কিবা এটা অকণমান দুৰ্বল হোৱাৰ কাৰণে এইটো উৰি গৈছে। এইটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহে কৈছে, এইটো তেওঁলোকৰ জাইকা। আৰু এটা প্লেট দিব লাগিছিলে, নিদিয়াৰ কাৰণে ক্ৰছিং কৰিব লাগিছিলে, নোহোৱাৰ কাৰণে বোলে এইটো হ'ল বুলি কৈছে। অলপ গাফিলতি আছিলে, অলপ গাফিলতি আছে, সেইকাৰণে তদন্ত দিয়া হৈছে।